हेलो बंधुসকল কি খবৰ আশা কৰো নিশ্চয় ভাল নহয়নে মোৰ চেনেললৈ এটি নতুন ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আহক দেৰি নকৰি ভিডিওটি আৰম্ভ কৰো ৰাতিপুৱাৰ সকলোবোৰ কাম কাজ শেষ কৰি কিনে এতিয়া মই এটা কামত লাগিছো চাব এইবিলাক হ'ল আমাৰ খৰি দলং এখন ভাঙিছিলে তাৰে খৰি এতিয়া ঠাণ্ডাৰ দিন আহিছে নহয় জুই পবা লাগব এনেকে ভাঙি দিছো ইমান বেছি টান কাম নহয় জাস্ট এখিনি এনেকে সৰু সৰু কৰি কিনে ৰ'দত দিম আৰু এতিয়া বাচ্চাই মোক কি কৰিব হেল্প কৰিব আচ্ছা লৈ যোৱা সেইফালে দেখাই ৰ'দত দিয়া সেইফালে হা নিয়া নি থাকা নি থাকা ইমান গৰমত বাৰু দৈ নিচিনা জোল হৈ যাব পটাপট আহা নি থাকা মোৰ ইফালে জমা হৈ গ'ল দুডালমান বহুত টান আছে এনেকে ভাঙিব নোৱাৰিম এইডাল কাটিব লাগিব এইখিনি নিয়া ছুটি আছে নিয়া নৰম কেইডাল নি থাকা টাইট কেইডাল মই দি আছোঁ এইকেইডাল অলপ টাইট আছে এনেকে অলপমান কাটি লৈ কিনে মই অলপমান মই হেল্প কৰি এনেকে দিম বাপৰে বাপ এইটো লোৱা এয়া মোৰ হৈয়ে গ'ল এয়া বাচ্চাই নিছে কি ধুনীয়াকৈ থৈ দিছে সি ৰ'দত নি এনেকৈ আৰু বহুত আছে আজি অলপমান কাটিলোঁ আৰু সদায় এনেকৈ অলপ অলপ কৰিম এইবাৰ আপোনালোকক বলক বেলেগ এটা কাম দেখুৱাওক এয়া চাওক এইবাৰ এইফালে আমাৰ কামত লাগি আছে মিষ্টাৰে এয়া শাকৰ খেতি কৰিব লাগিব এইফালে এনেকৈ মাটিবিলাক আগতে মিহি কৰি ল'ব লাগিব খান্দি তাৰপিছত এইফালে জাবৰবিলাক আছে জাবৰবিলাক এইফালে বাচ্চাই জাবৰবিলাক লগাই দিছে হাই এটা কৈ দিয়া নোচোৱাকৈ হাই কৈছে মানে ইমানেই ব্যস্ত চাবৰ সময়ে নাই এইফালে গছত অমিতা ফুল লাগিছে এইকেইটা ছিঙি দিওঁ এইখিনি ভাজি কিনে খাব লাগিব আজি এইটো খাই পাইছে কিজানি আপোনালোকে ন যদিহে পোৱা নাই মই কেনেকৈ ভাজে মই আপোনালোকক দেখুৱাই আছোঁ মেজিকটো ৰঙালাও গছ হৈছে বেৰ সেই দেওবাৰৰ ইটো সিটো কাম শেষ কৰি মই আহি গ'লোঁ পাকঘৰলৈ এতিয়া বনাম দুপৰীয়া কামৰ খাদ্য কি বনাম দেখুৱাইছোঁ আজি বনাবলৈ গৈ আছোঁ বেঙেনা পোৰাৰে মাছ ইয়াতে সৰু সৰুকৈ মাছবিলাক পিচ কৰি লৈছোঁ এই চব পিছে পূৰা সৰু সৰুকৈ একদম সৰু সৰুকৈ কাটি লৈছোঁ ফ্ৰাই কৰি আছোঁ আৰু এইফালে বেঙেনা পুৰিছোঁ বেঙেনা পোৰা হৈ গৈছে এতিয়া ভালকৈ বেঙেনাটো চাফ কৰি লৈ ল'ম এতিয়া মাছখিনি ভজা হৈ গ'ল সেই মাছ ভজা তেলতে মই দুটা শুকান জলকীয়া দি দিছোঁ তাৰপিছত কেইটামান ফোৰণ দি দিম এতিয়া ইয়াতে ফুলকবি কাটি থৈছোঁ কেইপিচমান প্ৰথমতে এইখিনি অলপমান ফ্ৰাই কৰি লৈ ল'ম গেছৰ এইটো এটা ছাইডত বেলেগ ছাইডটোত এখন পেন বহুৱাই দিছোঁ পেনখন গৰম হৈছে ইয়াতে মই মিঠাতেল দিছোঁ ইয়াতে মই কি বনাম জানেনে তেতিয়া যে অমিতা ফুলখিনি ছিঙি ৰাখিছিলোঁ সেইখিনি বনাম ইয়াত যিহেতু তেলখিনি মানে গৰম হৈছে কেৰাহীখন আগৰ পৰা গৰমেই আছিল মাছ ভাজোঁতে ইয়াত এতিয়া বেঙেনা পোৰাখিনি পিটিকি লৈ বহুৱাই দিছোঁ সেইখিনি অলপমান লৰাই দিম ইয়াতে অকণমান হালধি আৰু অকণমান নিমখ দি দিম বেছিকৈ নিমখ দিব নালাগে যিহেতু মাছ ভাজোঁতে নিমখ দিছোঁ ফুলকবিখিনিতো অকণমান নিমখ দিছোঁ ইয়াতেও মই অনুমান কৰি অকণমান নিমখ দি দিম ফুল সাধাৰণতে পিঁয়াজ দি এনে ভাজি খাব পাৰি কিন্তু মই আজি অলপমান বেলেগ কৰিম শুকান মাছ ঘৰৰে মানে লোকেল আৰু পথাৰত পোৱা সৰু মাছ শুকাই কিনে
থৈ দিছিলোঁ। এই মাছখিনি গৰম পানীত ভালকৈ ধুইছোঁ, এইখিনি ধুই ৰাখিছোঁ। এইখিনি এতিয়া বহুৱাই দিম। ইয়াতে অকণমান নিমখ দিলোঁ, অকণমান হালধি দি এইখিনি অকণমান ফ্ৰাই কৰিব লাগিব, বেছি নহয়। যিহেতু মাছখিনি শুকান মাছ হয়, পটককৈ ফ্ৰাই হৈ যায়। বহুত বেছি ফ্ৰাই হ'লে আৰু তিতা লাগিব, জ্বলি যোৱাৰ চান্স থাকে। জুইটো কমাই লৈ 5 মিনিটমান সময় ফ্ৰাই কৰিম। ইয়াতে মই অকণমান ধনিয়া গুড়ি দি দিছোঁ আৰু অকণমান জিৰা গুড়ি দি দিছোঁ। কিন্তু বন্ধু বান্ধৱীসকল, ইয়াতে একো মছলা নিদিলেও এনেই মানে সোৱাদ লগা হয় এইখন আঞ্জাখন। তথাপিও অলপমান ফ্লেভাৰৰ কাৰণে দি দিছোঁ, নিদিলেও কোনো কথা নহয়। মাছখিনি ফ্ৰাই হৈ গৈছে, এইখিনি উঠাই লৈ মই ইয়াতে পিঁয়াজ দি অমিতা ফুলখিনি বহুৱাই দিম। যিহেতু মাছখিনি ফ্ৰাই কৰোঁতে তেল অকণমান দিছিলোঁ আৰু অকণমান তেল দি দিওঁ, কাৰণ ভাজিবোৰত অলপ তেল বেছি হ'লে খাই সোৱাদ লাগে নহয় জানো। পেনখন গৰম হৈয়ে আছে যিহেতু ইয়াতে পিঁয়াজ দি দিছোঁ। মিহিকৈ এটা পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজখিনি অকণমান ফ্ৰাই কৰি ইয়াতে অমিতা ফুলখিনি মই দি দিম। এতিয়া গছৰ পৰা ছিঙি অনা অমিতা ফুলখিনি এনেকৈ ঠাৰিৰ পৰা ছিঙি লৈছোঁ মই, এনেকৈ সৰু সৰুকৈ। এইখিনি এতিয়া তেলত বহুৱাই দিম। অমিতা ফুলখিনিত ঢাকনিখন গুচাই দিছোঁ। এয়া ধুনীয়াকৈ সিজিছে, অলপ লৰাই দিছোঁ। ইয়াতে এতিয়া ভাজি থোৱা মাছখিনি দি দিম। এইখিনি লৰাই লৈ আৰু 10 মিনিটমান সময় ভাজি থাকিম। তাৰপিছত আমাৰ অমিতা ফুল ভাজি ৰেডি হৈ যাব। ইয়াতে বহুতে কণী দি ভাজিও খায়, কিন্তু যাৰ যেনেকৈ ইচ্ছা তেনেকৈ খাব পাৰি। আৰু 10 মিনিটমান সময় কম জুইত ঢাকন লগাই ভাজি তাৰপিছতে মই ৰেডি কৰি দিম। আৰু কণীখন গুচাই দিম। সেয়া চাওক কি ধুনীয়াকৈ উতলিছে। এতিয়া সৰু সৰুকৈ কাটি যে ভাজি ৰাখিছিলোঁ মাছ কেইপিচ দি দিছোঁ। ইয়াত আৰু কৰিবলগীয়া বিশেষ একো কামেই নাথাকে। আৰু 5 মিনিটমান সময় বা 10 মিনিটমান সময় উতলিবলৈ দিম। জুইটো বঢ়াই দিম। দিয়াৰ পিছত ৰেডি হৈ যাব আমাৰ বেঙেনা পোৰাৰে মাছ। এতিয়া মই অলপ লৰাই দিছোঁ। এতিয়া জুইটো অলপ বঢ়াই দিম, দি ঢাকনিখন লগাই আৰু 10 মিনিট সময় উতলাৰ পিছত ৰেডি হৈ যাব। অমিতা ফুলখিনি চাম কি পৰ্যায়ত আছে বাৰু। ঢাকনিখন গুচাই দিলোঁ। এয়া চাওক কি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। অমিতা ফুল পূৰা ৰেডি হৈ গৈছে। ইমান ভাল লাগে ন। এতিয়া গৰমে গৰমে এনেকৈ খাবচোন, গৰম ভাতৰ লগত বহুত ধুনীয়া লাগে অমিতা ফুল এনেকৈ খাই। এইখিনি ৰেডি হৈ গৈছে, সেইখিনি মই এতিয়া নমাই থ'ম। সেইফালে বেঙেনা পোৰাৰে মাছৰ আঞ্জাখনো ৰেডি হ'ব। আৰু 5 মিনিট সময় ৱেইট কৰক। 10 মিনিট সময় উতলাৰ পিছত এতিয়া ঢাকনিখন গুচাই দিছোঁ। এইয়া আমাৰ আঞ্জা ৰেডি হৈ গৈছে। দেখিছে মাছ কি ধুনীয়া, এনেকুৱা সোৱাদ লাগে নহয় কি ক'ম। এবাৰ খাই চাব, ঘৰত বনাই গম পাব। এতিয়া যিহেতু ধনিয়াৰ বতৰ, কেঁচা ধনিয়া ইয়াতে কাটি দিলে আৰু ভাল লাগিব। কিন্তু কথা হ'ল কি, ধনিয়া আমি ঘৰতে ছটিয়াইছোঁ। এতিয়ালৈকে ধনিয়াই মুখ দেখুৱাই নাই। যেতিয়া মুখ দেখুৱাব অপেক্ষা কৰি আছোঁ, তেতিয়া আঞ্জাবিলাকত দি দিম। এয়া চাওক আঞ্জাখন ৰেডি হৈ গ'ল। গৰমে গৰমে খাব লাগে এতিয়া আৰু নেকি। এয়া দেখিছেনে, খাওঁ খাওঁ লাগিছেনে বাৰু দেখি। আৰু এবিধ বস্তু ইয়াতে দেখুৱাইছোঁ। ইয়াত আছে বাতিত বুট, মান ধনিয়া, জলকীয়া, নহৰু, নিমখ। এইখিনি মই কি কৰিম জানেনে? এতিয়া এইখিনি মই এতিয়া বটা বনাম, বটা। আমি গাঁৱলীয়া মানুহ যে, এনেকুৱা এখন মজাদাৰ বটা হ'লে আমি 1 কাঁহী ভাত মাৰি দিব পাৰোঁ।
চাওক ভাত খাবলৈ ৰেডি হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ ভাত খাম। বেঙেনা পোৰা মাছৰ জোল, অমিতা ফুল শুকান মাছ ভাজি, বুট বটা, জলকীয়া এটা লৈছোঁ। এতিয়া ধুনীয়াকৈ খাম। আপোনালোকেও যদি ভাত খোৱা নাই ভাত পানী খাই লওক। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদিহে চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আপোনালোকৰ মৰম আৰু সঁহাৰিয়ে মোক আগুৱাই লৈ যোৱাত সহায় কৰিব। ধন্যবাদ।